নেশ্যন টক্স 24 সন্ধিয়াৰ বাতৰিলৈ স্বাগতম। বকুৰ ঐতিহ্যমণ্ডিত চমৰীয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চমৰীয়া সত্ৰত উপস্থিত হৈ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চমৰীয়া সত্ৰৰ ৰাজ্যিক বিশেষ আঁচনিৰ পুঁজিৰে 50 লাখ টকাৰ পকীবেৰ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সত্ৰাধিকাৰ প্ৰভুৰ লগতে সত্ৰৰ সৈতে জড়িত প্ৰতিগৰাকী বৈষ্ণৱপ্ৰাণ ভকতৰ প্ৰতি মোৰ কোটি কোটি প্ৰণাম যাচিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন অসমৰ বুকুত সকলো সময়তে গুৰুজনাই কৃপাদৃষ্টি নিক্ষেপ কৰে আৰু আমাৰ মাজত সকলো সময়তে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বন্ধুত্ব অটুট থাকে। বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযানৰ উদ্দেশ্যে চমৰীয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়বাৰৰ প্ৰথম বৰ্ষৰ লগতে ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি হিচাপে এই জনসম্পৰ্ক অভিযান আৰম্ভ কৰে। আমাৰ লকডাউন কাৰ্যসূচী যিখন গাইডলাইন কিছু শিথিল কৰা মানে এইটো অৰ্থ নুবুজায় যে কৰোনা ভাইৰাছৰ সমস্যা নাইকিয়া হ'ল। আৰু আজি এই মুহূৰ্তত মই অসমৰ ৰাইজক এটি বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ যে বৰ্তমান বিশ্বজুৰি কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ মানৱ সমাজে দিছে এই যুঁজখন দীঘলীয়া হ'ব। যেতিয়ালৈকে এই কৰোনা ভাইৰাছৰ ঔষধ আৱিষ্কাৰ নহয় তেতিয়ালৈকে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি শ্ৰদ্ধা সহকাৰে সঁহাৰি জনাই আমি নিজৰ জীৱন পৰিচালনা কৰিব লাগে। অৰ্থাৎ সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাস্ক পৰিধান কৰি সঘনাই হাত পৰিষ্কাৰকৈ ধুই নিজকে যদি আমি পৰিষ্কাৰকৈ ৰাখিব পাৰোঁ তেতিয়াহ'লে এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা আমি নিজে নিজক ৰক্ষা কৰিব পাৰিম। প্ৰতিগৰাকী ব্যক্তি কিন্তু এই ক্ষেত্ৰত সতৰ্কতা আৰু সজাগতা প্ৰদৰ্শন কৰিবই লাগিব নিজ নিজ কৰ্মভূমিত। আমাৰ দৃঢ় বিশ্বাস যে যোৱা 4 বছৰে অসমৰ 3 কোটি 30 লক্ষ লোকে বিভিন্ন ভাষা ভাষী ধৰ্মাৱলী জাতি ধৰ্ম সকলোৱে মিলিত প্ৰচেষ্টাৰে এইখন চৰকাৰক বিভিন্ন ধৰণৰ আঁচনি সফল ৰূপ দিয়াৰ বাবে যিখিনি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজা চীনাৰ এইবাৰ ওলোটা হৰ। সীমান্তক লৈ আলোচনাৰ বাবে সাজু বুলি ঘোষণা কৰিলে চীনা বৈদেশিক মুখপাত্ৰই। ইফালে সংবাদ মাধ্যমৰ যোগেদি এক প্ৰকাৰ এই ঘটনাৰ সন্দৰ্ভত চীনক দোষাৰোপ নকৰিবলৈ সকীয়াই দিলে মুখপাত্ৰজনে। সোমবাৰে দুয়োপক্ষ সেনাৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধত শ্বহীদ 20 জন ভাৰতীয় সেনাৰ লিষ্ট জাৰি কৰিছে ভাৰতীয় সেনাই। শ্বহীদ কৰ্ণেল সন্তোষ বাবু, মেজৰ নায়ক সুবেদাৰ সতনাম সিং আৰু মনদীপ সিঙৰ লগতে 12 নং বিহাৰ ৰেজিমেণ্ট, পাঞ্জাৱ ৰেজিমেণ্টৰ 81 নং MPSC ৰেজিমেণ্টৰ আৰু 81 নং ফিল্ড ৰেজিমেণ্টৰ জোৱান শ্বহীদ হৈছে। ইফালে প্ৰধানমন্ত্ৰী অফিচ সূত্ৰত প্ৰকাশ পোৱাৰ মতে সীমান্তত সংঘৰ্ষ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত 19 জুন সন্ধিয়া 5 বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে। বৈঠকত সকলো দলৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। চিৰাঙৰ ঢালিগাঁৱত এগৰাকী কিশোৰীক শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। নুৰ বাদশ্বাহ শ্বেখ নামৰ এজন 50 ব্যক্তিয়ে এগৰাকী 7 বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্যাতিত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে ঢালিগাঁও থানাৰ আৰক্ষী নুৰ বাদশ্বাহ শ্বেখক গ্ৰেপ্তাৰ কৰে। এইটো এটা অমানৱীয় ঘটনা। একেবাৰে শিশু বাচ্চা যিটো সেইটোৰ ওপৰত যি ধৰণৰ এটা ঘটনা ঘটিছে এইটো কাৰণে আমি চিৰাং জিলা আমচুৰ তৰফৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু লগতে এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক অতি সোনকালে যাতে আমাৰ জিলা প্ৰশাসন অতি শীঘ্ৰে কঠোৰতম শাস্তি দিয়ে। উক্ত জঘন্য ঘটনাৰ সৈতে এজন প্ৰাক্তন সেনা জোৱানৰ নাম সাঙুৰ খাই পৰিছে। প্ৰাক্তন সেনা জোৱান বৰ্তমান পলাতক হৈ আছে।
কামপুৰৰ মুকুতা লস্কৰ নামৰ মহিলাগৰাকীয়ে খুলিলে গাড়ীৰ গেৰেজ। পুৰুষৰ সমানে নাৰীও কাম কৰিব পাৰে তাকে প্ৰমাণ কৰি দেখুৱাইছে এইগৰাকী মহিলাই। মুকুতা লস্কৰৰ এই কামেই সকলো মহিলাক স্বাৱলম্বী হ'বলৈ উৎসাহ যোগাইছে। প্ৰথমতে একো কাম ধান্দা নাছিলে, এনেই ঘৰতে বহি আছিলোঁ। তাৰপিছত হাজবেণ্ডৰ লগত কথা পাতিলোঁ যে আমি এনেকৈ কিমান দিন থাকিম আৰু কিবা এটা কৰিব লাগে। তাৰপিছত কথা পাতি মানুহজনৰ হাতত পইচা নাছিলে। তাৰপিছত বেংকত গ'ল, UBI বেংকৰ পৰা লোন ল'লোঁ। লোন লৈ পেলাই তাৰপিছত এইটো কাম কৰিম বুলি আমি আগবাঢ়িলোঁ। নিচামুক্ত ত্ৰিপুৰা ৰাজ্য গঢ়াৰ লক্ষ্যৰে ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সাফল্য পালে ত্ৰিপুৰাৰ মংগিয়াকামী আৰক্ষী। গোপন সূত্ৰৰ পম খেদি মংগিয়াকামী আৰক্ষীয়ে অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 41 মাইল এলেকাত 12 অভিযান চলাই 405 কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত চালকজন পলাই যাবলৈ সক্ষম হয়। ইফালে ঘটনাস্থলীৰ পৰা TN30BW 6315 নম্বৰৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। नहीं, पहले वो जो हम लोग यहाँ पे लेके आए थे तो फिर उसमें 33 बैग्स निकला। 33 बैग्स में से 405 किलो गांजा निकला। मार्केट में कितना भाव होगा उसके कम से कम 50 लाख से ऊपर ही होगा।